নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই পুনৰ নতুন এটা ভিডিঅ' বনাব লগা হ'ল কাৰণ অলপ আগত মই এটা ভিডিঅ' বনাইছিলোঁ য'ত মই আপোনালোকক এখন ন'টিচ দেখুৱাইছিলোঁ আৰু তাত কৈছিলোঁ যে 11 তাৰিখে আপোনালোকৰ DLEDৰ পেটৰ ৰিজাল্ট দিব। গতিকে ন'টিচখনত বহুতো কথা উল্লেখ আছিলে। গতিকে মোক বহুতে তলত কমেণ্টত জনাই আছে যে ন'টিচখন ভুৱা, আপুনি ক'ত পালে, কি কথা, বা অফিচিয়েল ৱেবছাইটত কেনেকৈ চাম, পোৱা নাই, বা এনেকুৱা ধৰণৰ বহুত ফেক বুলি কৈ আছে। গতিকে সেই কথা প্ৰসংগটোৰ ওপৰতে মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। গতিকে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট SCRT। গতিকে আপোনালোকে এই অফিচিয়েল ৱেবছাইটত আপোনালোকে দেখিছে, এইটো অফিচিয়েল ৱেবছাইট। আপোনালোকে ইয়াত কেনেকৈ ডাউনলোড কৰিব, গতিকে আপোনালোকে চাগে ইয়াত অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আছে আপোনালোকে ডাউনলোড কৰিবৰ বাবে। গতিকে এইটো অফিচিয়েল ৱেবছাইট। আপোনালোকে ইয়াত ছাইটত scrtassam.co.in এইটো ৱেবছাইটত আহি পেলাই আপোনালোকে ক'ত ডাউনলোড কৰিব। এইটো আপোনালোকে আচলতে মোক কোৱা ভুল হ'ল। আপোনালোকে অফিচিয়েল ৱেবছাইটত সেইটো ন'টিচ জাৰি কৰা নাছিল। ন'টিচখন আপোনালোকৰ জাৰি কৰিছিল প্ৰত্যেকখন ইনষ্টিটিউট, অসমৰ প্ৰত্যেকখন ইনষ্টিটিউট, আপোনাৰ ডায়েট হওক, BTC হওক, নৰ্মেল স্কুল হওক, তেওঁলোকৰ প্ৰিন্সিপালসমূহলৈ মেইল কৰিছিল SCRTৰ ফালৰ পৰা ডাইৰেক্টৰে যে ৰিজাল্ট সম্পৰ্কীয় এখন ন'টিচ জাৰি কৰিছিলে, আপোনালোকক অফিচিয়েল ৱেবছাইটত এখন এভেইলেবল হোৱা নাই। গতিকে মই যিহেতু DLED সম্পূৰ্ণ কৰিছোঁ, গতিকে মই সেই সূত্ৰে ডায়েটৰ লগত মোৰ এটা সম্পৰ্ক আছে। গতিকে তেওঁলোকৰ জৰিয়তে মই এই ন'টিচখন লাভ কৰিলোঁ। গতিকে বহুতে কমেণ্টত দি আছে যে আপুনি এখন ন'টিচ ফেককৈ ভিডিঅ' বনাই আছে, বা ফেক হয়, বা এনেকুৱা ধৰণৰ ফেক ভিডিঅ' নবনাব, ক'ত পালে, কি কথা। গতিকে এখন ফেক নহয়, অথেণ্টিক হয়, এখন একদম বিশ্বাস কৰিব পাৰে। আজি 11 তাৰিখ, আপোনালোকে আজি ৰাতি 12টা বজাৰ আগত ৰিজাল্ট দিলেও দিব পাৰে, নহ'লে কাইলৈ মৰ্ণিঙত দিব পাৰে। গতিকে এখন অথেণ্টিক হয়। আপোনালোকে মোৰ কমেণ্টত বহুতে কৈ আছে আপুনি ক'ত পালে ফেক ভিডিঅ' বনাই আছে। গতিকে আপোনালোকে বহুতে সুধি আছে ন'টিচখন, আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। গতিকে আপোনালোকে বিশ্বাস কৰিব পাৰে। এইখন ডায়েট বা BTC এনেধৰণৰ যিবোৰ ইনষ্টিটিউট আছে আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ, গতিকে সেই ডিষ্ট্ৰিক্টসমূহলৈ এই ন'টিচখন জাৰি কৰিছে SCRTৰ ডাইৰেক্টৰে, চেণ্ড কৰিছে মেইলত। গতিকে সেইকাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত পোৱা নাই। মোক কোৱাটো ভুল হ'ল, আচলতে অফিচিয়েল ৱেবছাইটত দিয়া নাই, মই কোৱাটো ভুল হ'ল, তাৰ বাবে ক্ষমা কৰিব। গতিকে এইটো মেইলতহে পঠিয়াইছে। গতিকে আপোনালোকে মোক কমেণ্টবোৰত যিবোৰ কৈ আছে, গতিকে সেইটো নহয়, আচলতে এখন অথেণ্টিক হয়। মই এনেই মিছাকৈ ভিডিঅ' বনোৱা নাই। গতিকে ইমানেই। যদি আপোনালোকে অফিচিয়েল ৱেবছাইটত জাৰি কৰে, মই তেনেহ'লে লগালগ ভিডিঅ' বনাওঁ, আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ কেণ্ডিডেটসমূহৰ নামসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু বহুত দীঘলীয়া প্ৰচেষ্টা আছে আপোনালোকৰ লিষ্ট অহাৰ পাছতো। গতিকে সিমানেই। তলত মোৰ ডেছক্ৰিপশ্যনত এটা ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছএপৰ লিংক দিয়া আছে, আপোনালোকে তাত মোক ফ'ল' কৰিব পাৰে, মেছেজ কৰিব পাৰে। গতিকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে যিসকলে বিশ্বাস কৰা নাই। গতিকে সিমানেই। আৰু নেক্সট ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে অতি সোনকালে লাভ কৰিব। গতিকে ইমানেই। বাই বাই।